গুড মৰ্নিং বন্ধুসকল, আপোনালোক সকলোলৈকে এটা নতুন ব্লগৰ জৰিয়তে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ ডিব্ৰুগড়, এয়া চকিডিং মিলননগৰৰ ওচৰতে আৰু এখন মাছৰ বজাৰ, যিহেতু আজি উৰুকা বজাৰ হয়, গতিকে আপোনালোকক সকলোবিলাক দেখাম। মাছৰ বজাৰ চাই থাকক। এইফালে আমি আমাৰ দাদা দুজনমান লগ পাইছোঁ, মাছ বিকিব আহিছে। দাদা কি ক'ব? মাঘ বিহু যিহেতু আজি উৰুকা বজাৰ, সকলোকে অসমবাসী সকলো ৰাইজলৈ ধন্যবাদ থাকিল আৰু গোটেই শান্তিৰে যাতে মাঘৰ বিহুটি তেওঁলোকে আজি দিনটো পঠিয়াই আজি আৰু কালি আৰু আপোনাৰ আজি এইফালে দাদাহঁতে চাওক মাছ বিকিব আহিছে। এইবিলাক আপোনালোকে যদি আপোনালোকে আহক, ডিব্ৰুগড় কোনোবাই আশে পাশে যদি ওচৰতে আছে বহুতো আগলৈ আহক। ইয়াত মাছ ধুনীয়া ধুনীয়া মাছ আছে। এখন বজাৰ অকল বছৰেকত এবাৰ হয়, বছৰেকত এবাৰ হয়, এবাৰ হয়, মাঘ বিহুৰ উৰুকাৰ দিনাখনেই হয়। আৰু মাছ ইয়াত এইবিলাক চব লোকেল হয়, চব আপুনি সকলো ধৰণৰ পাব। এইবিলাক জীয়াই আছে এইবিলাক চব জিন্দা। আহক, আমাৰ ওচৰলৈ আহক, আমি মাছ দিম, খাব ভাল পাব। তৃপ্তি এসাঁজ খাবলৈ আজি চবেই তৃপ্তিয়ে খাব মাঘ বিহু উৰুকা বজাৰ, গতিকে আপোনালোকে আহক আৰু বাকীবিলাক সকলোবিলাক দেখাম, চাই থাকক। থেংক ইউ দাদা। বন্ধুসকল, আমি আৰু কেইজনমান দাদা লগ পাইছোঁ। এইফালে সিহঁতে মাছ আনিছে বিকিবলৈ। এইবিলাক চাওক চব লোকেল মাছ হয়। দাদা কি ক'ব? আজি যিটো উৰুকা হয়, উৰুকা আজি গোটেই লগে ভাগে হাত খাম বুলি গোটেই ভাতাকে মাছ বিক্ৰী কৰিবলৈ আহিছোঁ। হয় ফূৰ্তিত। বঢ়িয়া। এইবিলাক চাওক আৰু ৰেটবিলাক কৈ দিব নেকি? আমি ৰৌটো দিছিলোঁ 500কৈ। ৰৌ 500 টকা হয়, বাহু 500, ৰৌ 500 আৰু বাহু 500। বাকীবিলাক 300কৈ দিলোঁ। বাকী 300কৈ আছে। আপোনালোকে যদি ওচৰৰ আমাৰ ডিব্ৰুগড়ে হয় তেতিয়াহ'লে আহিব পাৰে। আৰু এইখন বজাৰ যিহেতু আজি উৰুকাৰ দিনাখনেই হয়, গতিকে বছৰ এবাৰে হয়। আজি যিহেতু উৰুকা হয়, গতিকে আপোনালোকে আহিব, চাওক। আৰু বাকীবিলাকো দেখাইছোঁ, বহুত দোকান বহিছে, চবেই গাড়ীতে আনিছে। বন্ধুসকল, যিহেতু আমি ৰাতিপুৱাৰ পুৱাই আহিলোঁ বজাৰলৈ আপোনালোকক দেখাওঁ বুলি মাছৰ বজাৰখন। গতিকে মোৰ লগত আছে আমাৰ দাদা বিতুদা। একচুৱেলি মোৰ কালি শ্ব' আছিলে, গতিকে কালি মই দাদাই ক'লে ঘৰলৈ যাব নালাগে, মোৰ ৰুমটো চকিডিঙৰ ওচৰতে থাকি যোৱা বুলি ক'লে। গতিকে দাদাৰ ৰুমত থাকিলোঁ। আমি দাদা মই বজাৰ কৰিব আহিছিলোঁ, গতিকে আমি দুজন আছোঁ যিহেতু। কিবা এটা কৰি দিয়া প্ৰথমে। হেল্ল', সকলোলৈ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু মোৰ ফালৰ পৰাও উৰুকা দিনটোত আপোনালোক সকলো কুশলে থাকক, খুব ধুনীয়াকৈ খোৱা বোৱা কৰক, এনজয় কৰক আৰু ভোগালীৰ যি নিয়ম নীতি আছে সকলো পালন কৰক, তাকে কামনা কৰিছোঁ। শীতল 100 গ্ৰাম মাছ ফ্ৰী দি আছে। 1 গ্ৰাম ফ্ৰীকৈ দি আছে নেকি? 100 গ্ৰাম ফ্ৰী, এজনীত 100 গ্ৰাম ফ্ৰী। এইটো অকল ৰুবুল পৰাই দি আছে, বেলেগে নাই দিয়া দেই। এইটো নিগমে আহিছে। সকলোলৈকে দিয়ক, বিহুৰ শুভেচ্ছা দিয়ক। বিহু বিয়া সকলোলৈকে থাকিল। আৰু আপুনি এইটো শীতলটোৰ কেনেকৈ দামবিলাক কেনেকৈ ইয়াৰ? শীতলৰ 800 টকা কেজি বিকি আছোঁ। 900 টকা কওঁ, 800 টকা বিকি আছোঁ। 900 টকা কৰি 800 টকা বিকি আছে। 800 টকা কেজি, 800 টকা। চব পূৰা জিন্দা হৈছে চাওক বন্ধুসকল, পূৰা জিন্দা আছে, পূৰা হিলি আছে। আৰু এইটো চাওক। বন্ধুসকল, আৰু এগৰাকী বাইদেউ লগ পাইছোঁ, মাছ বিকিব আহিছে। কেনেকুৱা লাগিছে যিহেতু উৰুকা বজাৰ হয়? উৰুকা বজাৰ খুব ভাল লাগিছে। মই প্ৰত্যেক বছৰে আহোঁ ইয়ালৈ। প্ৰত্যেক বছৰে আহে। সকলোকে বিহুৰ শুভেচ্ছা দিয়ক। আৰু শুভেচ্ছা দিছোঁ। এইবিলাক চাওক চব লোকেল মাছে বাইদেউতে আনিছে। ৰেটবিলাক কেনেকৈ কৈ দিয়া নেকি? এইবিলাক 350, ৰৌ 350 আৰু কুহি 350, কুহি 350, আছে ৰূপচন্দা 400কৈ। ৰূপচন্দা চব লোকেল। আপোনালোকে নিজে খেতি কৰা হয়? 8 বছৰমান আছে। বঢ়িয়া। আজি যিহেতু মাঘৰ বিহুৰ উৰুকা বজাৰ, গতিকে আপোনালোকে সকলোৱে আহক তৃপ্তি এসাঁজ খাবলৈ। ইয়াত এইখিনি কি পৰে আপোনাৰ? চকিডিঙে পৰে। এইডোখৰ জেগাটো চকিডিঙে পৰে। আপোনালোকে আহক, এখন ধুনীয়া মাছৰ বজাৰ। আৰু যিহেতু এখন বছৰেকত অকল এবাৰেই হয় আৰু উৰুকাৰ দিনাখন হয়, গতিকে আপোনালোকে আহিব। থেংক ইউ বাইদেউ। সেই দূৰলৈ টানি ঠিকে আছে। আমি আৰু দাদা লগ পাইছোঁ, মাছ বিকিব আহিছোঁ। হয়, কিবা এটা কৈ দিয়ক। আজি উৰুকা বজাৰ যিহেতু কেনেকুৱা ভাল লাগিছে। আজি উৰুকাৰ দিনা সকলো ৰাইজ আমাৰ ইয়াত সমবেত হৈ মাছ উৰুকাৰ দিনা বুলি মাছ ঘৰত এসাঁজ খাম বুলি মাছ কিনিছে। মাছ কিনিছে। এইবিলাক চাওক, দাদাহঁতে বিকিব আহিছে, চব লোকেল। দাদা এটা দাঙি দেখাই দিব নেকি? শীতল যেন দেখা, শীতল চাওক, বহুত ডাঙৰ। শীতলটো প্ৰাইচ কেনেকৈ? আপোনাৰ 800 টকা কিলো। বহুত ডাঙৰ আপোনালোকে আহক, যদি ডিব্ৰুগড় ওচৰে পাজৰে হয় তেতিয়াহ'লে। বহুত বঢ়িয়া। থেংক ইউ দাদা। আমি এটা মাছ লোৱা হ'ল। আমাৰ আজি
অনুষ্ঠান আছে, অনুষ্ঠানত সকলো উপস্থিত থাকিব, সকলোৱে আহিব। সকলো আহিব, খাই মেলি ওলাই যাম। আমি এটা যিহেতু দুজন আছোঁ, গতিকে অকল এটা লৈছোঁ। এতিয়া আমি খাই মেলি ওলাই বন্ধুসকল ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। গৈ পেলাই এইটো কাটি মেলি কাটিব আছে, কাটি মেলি খাই কিনে আকৌ যাব লাগিব। সকলোকে বাই বাই। আকৌ এটা নতুন লগ পাম, আকৌ চাই থাকিব। এখন উৰুকা বজাৰ হয়। কাৰ্যালয়ৰ সন্মুখত এইটো বছৰত এদিনেই বহে। অকল বছৰত অকল আমাৰ লোকেল মাছ পায়। বহুত চব লোকেল মাছ। ডিব্ৰু মানে আপোনাৰ মাঘ বিহুৰ অকল উৰুকা দিনাখনে বহে এখন বজাৰ। আপোনালোকে আহক, পূৰা ফ্ৰেছ লোকেল মাছ হ'ব। তাকে আৰু ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ। আকৌ পুনৰ লগ পাম। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু। থেংক ইউ।